Hey guys, welcome back to my YouTube channel. আৰু সকলোকে মাঘৰ বিহুৰ বহুত শুভেচ্ছা জনালো। লগতে আপোনালোকৰ পৰিয়াললৈ মোৰ ফালৰ পৰা মাঘৰ বিহুৰ বহুত শুভেচ্ছা থাকে। আৰু আজি আমি ওলাইছো মই পিন্সি আৰু ওচৰ ছোৱালীজনী ওলাইছে। আমি তিনিজনী আজি যাম হাৰি পিঠা খুন্দিবলৈ বুলি। তো আপোনালোকক ভিডিঅ'টো সবিশেষ দেখাই থাকিম। ভিডিঅ'টো একেলগে চাই থাকিব। তো বলক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বাসন চাচন লৈ আমি ওলাই আহিছো আৰু এজনী তাইক নুলিয়াব কৈছে হলো বুলি তই ভালকে ওলাই ৰ মানুহ ভাগে তুলিম এইফালে এজনী চাই লুকাই দিছে কি মানে কি হ'ব মইতো ঘৰত থকালৈকে আহিছো না এইফালে এজনী লুকাই আছে যাওক এবাৰ হাই দি দিয়া বাচন চাচন লৈ ৰেডি আমি ওচৰতে নামঘৰটোৰ ওচৰতে এঘৰত মানুহত খুন্দিম তাতে আৰু ইয়াতে এইজনী ছোৱালী কাৰণে ৰখি আছো যোগমায়া আহি আছে দেন আমি তিনিজনীয়ে মিলি কিনে 3 কেজি চাউল খুন্দিম আৰু লেটস সি ভাল আছে এই মোৰ নহয় দে এইখিনি নে বান্ধি থাক মোক কিনিয়ে ভাল আছে না গোটেইখিনি লগতে সোমাই গ'ল গোটেই দে আমি আহিছিলোঁ 8:30 বজাত আৰু এতিয়া 9:15 মান হৈ গ'ল খালী হৈছেহে ঢেঁকীটো খালীয়ে নাছিলে ইফালে পিঞ্চি ঢেঁকী দি আছে এতিয়া পাইছোঁ নাই দিয়া হেৰি নাই নেদেখা কাকো নেদেখা মানে সিহঁতি লাভ কৰিছে সেইটো কাৰণে নেদেখা তো মই বহি আছোঁ ঢেঁকী দিম আৰু লাহেকৈ ঢেঁকী দিছে এয়া চব এইখিনি ঢেঁকী চাউল খুন্দিছে এয়া জামিনী পি মোজা পিন্ধি লৈছে দেই এয়া ঢেঁকী দিছে এইখিনি চালি হৈ গ'ল খাম আজি পুৰা এয়া জামিনী পিয়ে ঢেঁকী দি আছে Pode tomar alegria essa. Tem que dizer, এয়া এইখিনি হৈ গ'ল এয়া চব কিমান ধুনীয়া মিহি হৈছে এইখিনি চব খাব পৰা হৈ থাকিব খামগৈ আজি আকনো চব কিমান ধুনীয়া থৈ দিছোঁ এতিয়া
উলি আছে খুব এসপ্তাহ ওলালা এই মানুহজনী তো এইখিনি ওলাইছে অকণমান বলুন আহিছ বনি আহিছ যে চা এইফালে চাহ দিছে পানী থৈ কাম কৰি থকা মাজত চাহ খাইছোঁ নাই খোৱা প্লে কৰিলোঁ তো আমাৰ এই দুখিনি কমপ্লিট হৈ গ'ল এইখিনি মোৰ এইখিনি ফিনিচিং শেষ হৈ গ'ল আৰু এইখিনি লাষ্ট আছেগৈ আৰু তো গাইজ ফাইনেলি আমাৰ শেষ হৈছেগৈ আৰু লাষ্ট এইখিনি আছেগৈ সেইখিনি মানে অকণমান আছেগৈ আৰু শেষ হৈছেগৈ অলমষ্ট তাইক দুখিনি হৈ গ'ল তাইখিনিও শেষ অকণমান আছে আৰু দুখুন্দামান দিলেই হৈ যাব তাৰপিছত ঘৰত আজৰি তাৰপৰা আমি চাওক এই যিখিনি আছে সেইখিনিয়ে আছে আৰু বাকী চব শেষ এইখিনি তাইখিনি এইখিনি মোৰ এইখিনি পিঞ্চি নহয় ন গোটেইখিনি মই খাব লাবি কৰে লৈ ল'বি কৰে আৰু নেপাওঁ তই চব মোৰ লাষ্ট এইখিনি হৈ গ'ল A few moments later. গাইজ পিঠা চিঠা খুন্দি আহি একদম ঘৰ পাই গ'লোঁ সেই বাটত আগতে ভিডিঅ' কৰিব নহ'ল ৰাস্তাৰ পিছত আছিলে পঢ়িম বুলি ভাবি চ' ভিডিঅ' চিডিঅ' কৰা নহ'ল এণ্ড ঘৰ পালোহি ত' ভিডিঅ'টো আজি ইমানখিনি সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ বাই বাই